নাট্যকাৰ, শিল্পী, সাহিত্যিক লক্ষ্যধৰ চৌধুৰীৰ সৈতে হোৱা এটি অন্তৰংগ আলাপ। আপোনালোকক মই কৈছোঁ যে মই বুঢ়া হোৱা বুলি ভাবিব নোখোজোঁ, কাৰণ এটা কথা আছে, জীৱন জুখিবা হাঁহিৰে, চকু পানীৰে নহয়, বয়স জুখিবা বন্ধুৰে, বছৰৰে নহয়। সেইকাৰণে মোৰ কিমান বন্ধু হ'ল, আজি আমাৰ লগৰীয়াসকলৰ কথা এৰিও ছাত্ৰ সমাজ, ছাত্ৰী সমাজ বা বিভিন্ন অভিনয়ৰ ক্ষেত্ৰত ধৰক যাত্ৰা পাৰ্টিৰ পৰা আৰম্ভ কৰি আজিৰ দূৰদৰ্শনলৈকে সকলো ক্ষেত্ৰতে মই বন্ধু আৰ্জন কৰিছোঁ। সেইকাৰণে মই ভাবোঁ যে মই বয়সত আগবঢ়া নাই। জীৱন গতিশীল, মানুহৰ সমাজো গতিশীল, আৰু আমি যদি স্থবিৰ হৈ থাকোঁ তেনেহ'লে আমি আমাৰ জীৱনৰ মাদকতা হেৰুৱাম। কাৰণ আমি আজিৰ পৰিৱৰ্তনৰ লগত খাপ খোৱাকৈ আগবাঢ়ি যাব লাগিব। মই সদায় এইটো কথা কৈ আহিছোঁ, সময়ক আৰু আপোনাৰ জীৱনক নিজৰ মুঠিত ৰাখিব লাগে। জীৱনক আপোনাৰ হাতছাড়া হৈ যাব দিব নালাগে। মই সেইটো কৰি বহু লাভ পাইছোঁ যেন মোৰ জীৱনত লাগে। আৰু এটা কথা, অকল নিষ্ঠা আৰু প্ৰচেষ্টাৰেই মানুহে সকলো সম্ভৱ কৰি তুলিব নোৱাৰে, কাৰণ ইয়াৰ লগত অলপ আধ্যাত্মিকতাও লাগে। যেনে ধৰক ভয় কৰিব লাগে। কাক ভয় কৰিব? মই কিন্তু জীৱনত দুজনক ভয় কৰোঁ। এজন হৈছে ভগৱান, আনজন হৈছে মোৰ পৰিবাৰ। কিয় ভয় কৰোঁ? ভগৱানক ভয় কৰিলে সমাজচ্যুত নহয়, আৰু পৰিবাৰক ভয় কৰিলে চৰিত্ৰচ্যুত নহয়। এই কথা মই জীৱনৰ অভিজ্ঞতাৰ পৰা আপোনালোকক ক'ব পাৰোঁ। আৰু আপোনালোকে জানে যে মই মৰিব নোখোজা মানুহ। এই ক্ষেত্ৰত মই ৰবি ঠাকুৰৰ প্ৰধান শিষ্য বুলিব লাগে। কবিগুৰুৱে কৈছিল, মৰিতে চাহিনা আমি সুন্দৰ ভৱনে, মানুষের মাঝে আমি বাঁচিবারে চাই। ঠিক সেই কথা মোৰ সদায় মনত আহে। মই মৰোঁ কিয়? ইমান ধুনীয়া পৃথিৱী, চন্দ্ৰ সূৰ্যৰে জাতিষ্কাৰ পৃথিৱী, তৰাৰে প্ৰকৃতিৰ খেলা, নদ নদী জুৰি জান, এইবিলাকৰ অপূৰ্ব শোভা চাই মই জীৱন ধন্য কৰিব খোজোঁ। আৰু এটা কথা মোৰ বৰকৈ মনত আহে যে এই মৰণৰ ক্ষেত্ৰত আপোনালোকে জানে যে মই নিজে এজন নাটক লেখা মানুহ, নাটক কৰোঁ। মই দুটা চৰিত্ৰ লিপিবদ্ধ কৰিছোঁ, যেনে ৰক্ষকুমাৰত ৰাৱণৰ আৰু কংসবধত কংসৰ। এই দুয়োজন নৃপাসুৰ, কিন্তু তেওঁলোকৰ দৰ্শন বেলেগ। ৰাৱণে সীতাক হৰণ কৰিছিল, উপযুক্ত প্ৰতিদ্বন্দ্বী পাই তেওঁৰ মৃত্যুবৰণ কৰিবলৈ। সেইকাৰণে মই লিখিছিলোঁ, যেতিয়া ৰামচন্দ্ৰ লংকাত আহি ভৰি দিলেহি, তেতিয়া ৰাৱণে আনন্দত আত্মহাৰা হৈ কৈছিল, ভোলানাথ, মিলিছে তোমাৰ আজি পুত আশীৰ্বাদ, শংখ চক্ৰ গদা পদ্ম কৰি পৰিহাৰ, ৰাৱণৰ প্ৰতিদ্বন্দ্বী ৰূপে আহিছে লংকাত আজি নৰৰূপী ৰাম নাৰায়ণ। ৰাৱণৰ আনন্দ শত্ৰু ৰামচন্দ্ৰ অহাৰ কাৰণে, কিয়নো তেওঁ উপযুক্ত প্ৰতিদ্বন্দ্বীৰ হাতত মৃত্যুবৰণ কৰিবলৈ। সেইকাৰণে মোক ৰাৱণক খুব ভাল নালাগে, বুজিছে? মৰিব খোজা কি দৰকাৰ? কিন্তু কংসক মোৰ ভাল লাগে কিয়? যিদিনা দৈৱকীৰ বিবাহস্থলত আনন্দত আত্মহাৰা হৈ থাকোঁতে দেৱকুলে বাৰে বাৰে আৰ্তনাদ কৰি বা দৈৱবাণী কৰি শুনালে, শুন হেৰু কংস মূঢ়মতি, দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান, সেই হ'ব মহাকালটো। তেতিয়া কংসই কৰিলে কি? কংসইটো স্বাভাৱিকতে দৈৱকী আৰু বাসুদেৱক কাটি পেলাব খুজিলে, কিন্তু বিবাহস্থলত বহু লোক সমবেত হৈ আছিল, সেই দুৰ্ঘটনা ঘটিব নোৱাৰিলে। কিন্তু তেওঁলোকক বন্দী কৰি ৰাখিলে কাৰাগাৰত। কাৰাগাৰত ৰাখি কিন্তু 7জন তেওঁৰ ভাগিনীয়েকক মৃত্যুদণ্ড দিলে।
কিন্তু অষ্টম সন্তানত তেওঁ বেছিকৈ পালি পহৰীয়া ৰাখিলে, বহু পহৰীয়া ৰাখিলে। নিশা পুৱা দুপৰীয়া সকলোতে সজাগ পহৰি থাকিল। কিন্তু ভগৱান শ্ৰীকৃষ্ণ আহিতো জন্ম ল'লে। জন্ম লৈ তেওঁ মাকক ক'লে যে দৈৱকীয়াই মোক থৈ আহা গৈ গকুলে লুকাই, এই বুলি ক'লে। কওঁতে তেওঁ গকুলত থৈ দিলে। কিন্তু যেতিয়া কংসই দেখিলে যে কৃষ্ণ বা যিজন অষ্টম তেওঁৰ ভাগিনীয়েক তেওঁ পলায়ন কৰিছে, তেওঁ কি কৰিলে, তেওঁ সকলো শিশুক মৃত্যুদণ্ড দিবলৈ আদেশিলে। চাৰিওফালে হাহাকাৰ লাগি গ'ল। মৃত্যুদণ্ড দিলে চবক। বহু গৰ্ভৱতী মহিলাক মৃত্যুদণ্ড দিলে, সৰু সৰু কেঁচুৱা ল'ৰা ধৰি মৃত্যুদণ্ড দিলে। তেতিয়া তেওঁৰ দুজনা পত্নী আছিল, প্ৰাপ্তি আৰু আপ্তি, জৰাসন্ধৰ জীয়ৰী। এজনে আহি ক'লে, প্ৰভু বন্ধ কৰা এই আয়োজন, নাৰী নিৰ্যাতন শিশু প্ৰপীড়ন নকৰিবা সঘনে দুনাই। এই বুলি কওঁতে কংসই এষাৰ কথা কৈছিল, তেওঁৰ দৰ্শন দাঙি ধৰিছিল। শুনা প্ৰাপ্তি, জন্মিলে মৰিব লাগে নীতি চিৰন্তন। সেই কথা স্থিৰ হয় জন্মৰ দিনাই, কিন্তু নাজানে কোনেও কেতিয়া মৰিব, কোন কিদৰে মৰিব। অপঘাত অপমৃত্যু লিখা আছে কাৰ কপালত, নোৱাৰে কদাপি কব নৰশ্ৰেষ্ঠ জ্ঞানী শ্ৰেষ্ঠজনে। মৃত্যু আছে অদূৰত দেখিও মানুহে, নকৰে মৃত্যুৰ ভয়, নকৰে মৃত্যুৰ চিন্তা। মৃত্যু কব হেলা কৰি নৰজন্ম ইমান মধুৰ। সেইকাৰণে মই ভাবোঁ যে মানুহে বুঢ়া হৈছোঁ আজি বহুতে, মই নিজেই দেখিছোঁ, জুখালত বহি থাকে বা পৰ্টিকত বহি গুৰগুৰি টানি কথা পাতি থাকে, আৰু আমাৰ একো নহ'লে বুলিয়ে কয়। আমাক কোনেও নুশুনে, ডেকা চামে নুশুনে। কিয় শুনিব? ক'বলগীয়া কথা আৰু তেওঁলোকৰ লগত সমানে খোজকাঢ়িব পাৰিলেহে তেওঁলোকে কথা শুনিব। সেইকাৰণে মই ভাবোঁ বুজিছে যে আমি গতিশীল আৰু পৰিৱৰ্তনৰ মাজেদি জীয়াই থাকিব লাগিব। দেশ সেৱা কৰিবলৈ বহু পথ আছে। উত্তম পথ হৈছে সাহিত্য সংস্কৃতি, অধম পথ হৈছে ৰাজনীতি। মই অধম আৰু উত্তম মধ্যম চবতে ভাগ লৈ আহিছোঁ। সেইকাৰণে মই ভাবোঁ আমাৰ অভিজ্ঞতাবোৰ কামত লগাব লাগে। বাৰ্টনাৰ্ড ৰাছেলে এষাৰ কথা কৈছিল যে আমি অভিজ্ঞতাবোৰ কামত নলগাওঁ কাৰণে আমি বৰ ভুগিব লাগে। সেইকাৰণে আমি ভাবোঁ যে আমাৰ যি অভিজ্ঞতা হ'ল আমি সেইবোৰ বিতৰণ কৰিব লাগে, লিখিব লাগে। আপোনাৰ যিবোৰ অভিজ্ঞতা হৈছে সেইবোৰ লিপিবদ্ধ কৰিব লাগে, লিপিবদ্ধ কৰি প্ৰচাৰ কৰিব লাগে। আপোনাৰ দৰ্শন, আপোনাৰ ইচ্ছা, আপোনাৰ আগ্ৰহ সকলো যদি প্ৰকাশ কৰে, মানুহে নল'ব কিয়? সকলো নল'লেও কিছুটো ল'ব। এনেদৰে মই ভাবোঁ যে জীৱনক মধুৰ কৰিবলৈ হ'লে আপুনি গতিশীল অৱস্থাৰে আজিৰ সমাজৰ লগত খাপ খুৱাই আগবাঢ়িব লাগিব। মই আপোনালোকক কৈছোঁ যে সদায় মনটো খৰাং ৰাখিব। কৈছোঁই নহয় যে জীৱন জুখিব লাগিলে হাঁহিৰে জুখিব লাগিব, চকু পানীৰে নহয়। বয়স জুখিব লাগিলে বন্ধুৰে। আপোনাৰ কিমান বন্ধু হ'ল, কিমান বন্ধুৱে আপোনাৰ লগত সহযোগ কৰিলে, সেইটোহে কথা। নহ'লে মিছায়ে অনুতাপ কৰি থকাটো অন্যায়। সেইকাৰণে মই আশা কৰোঁ আপোনালোকে এই মনোভাৱ ৰাখি বুঢ়া হ'লেও বয়স বাঢ়িল এনেবোৰ কথা কৈ নিজে অনুতাপ কৰি নাথাকিব। আহক আমি আকৌ এখন আমাৰ ডেকা চামৰ লগত, আমাৰ চেমনীয়াসকলৰ লগত এখন নতুন সমাজ কৰোঁ। আহক আপোনালোকৰ অভিজ্ঞতা আমাৰ ৰাইজৰ মাজত বিলাই দিয়ক। মই আৰু এটা কথা আপোনালোকক কৈ থওঁ যে জীৱনত আনন্দ ভোগ কৰিবলৈ হ'লে আপোনাৰ যিবোৰ সৃষ্টি সেইবোৰ সদায় মনত ৰাখিব লাগিব। আপোনালোকে জানে নহয় যে মই নাটক লেখোঁ। সেইকাৰণে মই ঘৰত সাধাৰণতে মোৰ নাটকৰ কলিবোৰ গাই থাকোঁ। এতিয়া অলপ অসুবিধা হৈছে মোৰ, আনত পুঁজিপতি নহ'লেও মই বোৱাৰীত পুঁজিপতি। কেইবাগৰাকীও 3গৰাকীকৈ বোৱাৰী আছে মোৰ ঘৰত। সেইকাৰণে অলপ কেতিয়াবা হয়। এতিয়া কিন্তু সহজ হৈছে, মোৰ, কাৰণ বোৱাৰীক আৰু জীয়ৰী বুলি ভাবি অভিনয় কৰি থাকোঁ।